গোৱা এটি গীত শ্ৰীয়াই গাইছে এণ্ড খুব সুন্দৰ গীত এটি আপোনালোকে শুনিব পাৰিব সোনকালে ৰিলিজ হ'ব। গীতটি ভিডিঅ' ইয়াতে চলি আছে, আমাৰ শ্বুটিং চলি আছে। মই আছোঁ, বিবেক দা আছে, ত্ৰিদীপ দা আছে আৰু বহুতো আৰ্টিষ্ট আছে ইয়াতে চাব। আৰু আটাইতকৈ ভাল লগা কথা হ'ল যে ৰিয়া মোৰ জুনিয়ৰ হয়, মানে হেণ্ডিকৰ। আমি ছেম কলেজৰ কলেজ হেণ্ডিকত মই আছিলোঁ, ছেম ডিপাৰ্টমেণ্ট অলছ'। আৰু আমি আজি ছেম ব্লু হৈছোঁ আননয়িংলি। বাক বহুত ধুনীয়া লাগিছে। থেংক ইউ ছেম। দুজনী এক্ট্ৰেছে মানে বহুত ধুনীয়া, দুজনীয়ে বিৰাট মৰম লগা গীত। বাক কৰিছোঁ, ইফালে আছে আমি দেখুৱাইছোঁ, একদম জুম হৈ গ'লোঁ এতিয়া নিজে নিজে আহি। নাই কথা কৈছে, আপোনাৰ কথা কৈ আছে। আমাৰ কৰিঅ'গ্ৰাফাৰ জ্যোৎস্না বা। হেল্ল', কেনেকুৱা লাগিছে গানটো? বহুত ভাল লাগিছে আৰু সঁচাকৈ ৰিয়াৰ ভইচটো খুব ধুনীয়া আৰু আশা কৰোঁ ভিডিঅ'টো সকলোৱে আঁকোৱালি ল'ব আৰু তাইৰ ভইচটো যাতে সকলোৱে আঁকোৱালি লয়, কাৰণ বহুত টেলেণ্টেড ছোৱালী তাই। আমি সদায় বিচাৰোঁ তাই আগবাঢ়ি যাওক। থেংক ইউ ছ' মাছ। এতিয়া আমাৰ মাজত আছে শৰ্মিষ্ঠা মেম, ইমান ধুনীয়া আৰু তুমি ইমান ধুনীয়া লাগি আছে বা। ভাল লাগিছে আৰু তুমি বৰ ধুনীয়াকৈ গানটো গাইছা, বৰ ধুনীয়া মিঠা মাত আৰু আপোনালোকে শুনি বৰ ভাল পাব। আৰু ভিডিঅ'ও ধুনীয়াকৈ বনি আছে, ধুনীয়াকৈ এটা ওলাইছে আজিকালি। হিৰ'ইন দুজনী আছে, হ'বই তাই কম ধুনীয়া নে ন? এতিয়া আমাৰ মাজত আছে ত্ৰিদীপ দাদা। দাদা কেনেকুৱা লাগিলে? একদম খুব ভাল লাগিছে। আৰু পিছে বহুত ঠাণ্ডা হয় আজি, বতৰটো ৰাতিপুৱাৰ পৰা ঠাণ্ডা। আজি আমি ৰ'দ নেদেখিলোৱে ন? আৰু ঠাণ্ডা লাগি আছে। বিৰাট ধুনীয়া গান এটা কৰি আছোঁ ৰিয়াক, এটি পাতি ৰাভা গীত হয় আৰু আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু মই নাচিছোঁ গানটোত, বহুত ধুনীয়া নাচিছে, এক্টিঙো ধুনীয়া কৰিছে, ভাল লাগিছে দাদা। আৰু সকলোকে কওঁ গানটো আপোনালোকে শুনিব, ভিডিঅ'টো চাব, শ্বেয়াৰ কৰিব আৰু আনকো আপোনালোকে ক'ব এটা নতুন গান আহিছে পাতি ৰাভা ৰিয়াৰ কণ্ঠত। থেংক ইউ দাদা। আজি গানটো যি গৰাকী কণ্ঠদান কৰিছে, মোৰ লগত আছে ৰিয়া। এয়া হাই ৰিয়া, গানটোৰ বিষয়ে অলপ কৈ দিয়া চবকে। গানটোৰ নাম এতিয়া ভাবি থৈ দিছোঁ হৈছে বুলি। চ' আজি আমাৰ শ্বুটিং চলিলে, এতিয়া নাইট শ্বুটিং চলি আছে। দাদাই খুব ভালকৈ এক্টিং কৰিছে আৰু গানটো বনাইছে অসীম ৰঞ্জন দাদাই। মই গাইছোঁ। সকলোৱে ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু চিয়ৰ বহুত মৰম দিব ইয়াক। ধুনীয়া লাগিছে গান।